हेलो गाइस आज मैं अन एटी भिडिओ आपलोक स्वागतम जानाइছো जेहेतु मैं काम कर थको काम मैं पेंटा काम करूँ मोर जेतिया काम चलि थाके और काम जेतिया मोर बंध है 10 दिन 15 दिन बंध है तेतिया मैं घरत की सब्जी लगाऊँ पारो निजर घरते खाबले जेहेतु आजिकाली बजार सब्जी बिलाक दाम होइसे मैं आपनालोকক देखाम बलक आपनालोक चाइ থাকিব एया मैं दांगबडी गुटी एपेटी आनिছিলোঁ इहते मैं बहुत रुईसिलो किन्तु এইডোখৰ देखिছে ना खाली এইডোখৰ ছাগলীয়ে খালে আৰু ছাগলী বস্তুটো এনেকুৱা যদি এবাৰ খাই নহয় কেতিয়াও নুঠে তাকে মই আপোনালোকক দেখাম এয়া মোৰ দাংবডি ধুনীয়া লাগিছে আৰু চ'ত মাহত লগাইছিলোঁ যিহেতু বাৰিষা সিজন পোৱাৰ আগত লগাইছিলোঁ এইডোখৰ ছাগলীয়ে খালে এয়া দেখিছেনে কি মজা আৰু এয়া সিদিনা স্প্ৰে কৰিলোঁ পোক অন্য স্প্ৰে কৰা পোক ধৰা স্প্ৰে কৰিছিলোঁ আৰু ভিটামিন অলপ মাৰিছিলোঁ লগতে আপোনালোকে দাংবডি দেখিলে কৈছো না ঘৰতে খাবলৈ হৈ যায় ধুনীয়া বজাৰত ইমান মানে দাম এদিন সুধিলোঁ 100 বোকাহাটত সুধিছিলোঁ 120 টকা কৈছিলে এয়া ধুনীয়া লাগিছে দেখিছেনে এয়া ধুনীয়া লাগি আছে কৈছো ন ইমান ধুনীয়াকৈ লাগিছে এয়া দেখিলে কি মজা লাগিছে দাংবডি ধুনীয়া লাগিছে হাঁজৰ মানে সপ্তাহে বহুত হাঁজৰ ওলাই থাকে সপ্তাহে দেখিছে দেখিছেনে আমাৰ ফালে বা দাংবডি বুলি কয় আপোনালোকৰ ফালে কি নকয় দাংবডি বুলি কয় আৰু এটা দেখিছেনে ইমান দীঘল এইডাল বেছি নহয় এতিয়া 20-30 জোপামান আছে এইখিনিয়ে মোৰ চব্জি মই যেতিয়া কামত নাযাওঁ এনেকৈ ঘৰতে লগাই থাকোঁ খাবলৈ হয় ঘৰত আৰু লগতে মোৰ এই ওচৰত ধান আছে এইটোখিনি 3.5 বিঘা বহাগৰ লাষ্টতে বিকিব চৰি কাটিব হ'ব মোৰ দেখিছেনে এয়া অকণ সোণালী ৰং পৰিছে আৰু এইখিনি এইফালে আছে এইখিনি পকা নাই আছোন বা এইখিনি ৰংটো অহা নাই এইখিনি কিন্তু বহাগৰ লাষ্টত জেঠৰ এসপ্তাহ প্ৰথমত ধুনীয়াকৈ হৈ যাব আমি কাৰেণ্ট এইটো মটৰ এইটো কাৰেণ্ট এয়া আপোনালোকে দেখিলে দাংবডি মই আৰু কৈ থোৱা আছে আপোনালোকক মই আৰু দেখাম मैं কি কৰি থাকোঁ মই কৈছোঁ নহয় আজি আপোনাক দেখাম বুলি চাই যাব যেহেতু পইচা কেইটকামান অন্তত পইচা কাম কৰা মোৰ পইচা কেইটকা বাচিলে তেনেকৈ কৈ থাকিব লাগে আৰু কিনি খোৱা সলনি কোনো দৰৱ মেডিচিন নাই এয়া মোৰ ভোট জলকীয়া দেখিছে এনেকৈ আছে 10 জোপামান লগাই দিছোঁ এইখিনি ঘৰৰ আগ চাইডে লগাই দিছোঁ কিন্তু ইয়াত অকণ পোক হৈছে কেলৈ জানো দৰৱ মাৰিবলৈ তেনেকৈ মাৰিছোঁ কিন্তু পোকে ধৰিছে বিশেষকৈ বৰষুণ দি আছে কি মজা জলকীয়া চব मैं एने लगे थों घर खाबल है दुटा बिकूँ जलकिया गजोर पर এইখন डाँगर बारी বুলি ক'লে হয় এইখন এনেকৈ মোৰ বাৰী এটালৈকে মোৰ সৰু হাঁহ ফাৰ্মটো এয়া মোৰ বেঙেনা এজোপা বৰ বেঙেনা বুলি কয় লগাই থৈছিলোঁ কিন্তু কিছুমান পোকে দিছে হ'লেও সপ্তাহে এসাঁজ ওলাই থাকে আৰু লগতে এতিয়া মই দেখাম এজোপা দেখিছে কোমোৰা এই কোমোৰা দুজোপা ফুল ফুলিছে অলৰেডি এয়া ফুল অকণ দিছে আৰু কোমোৰা ইয়াত 4 জোপা আছে এজোপা কোমোৰা এইখিনি হ'ল ভোট জলকীয়া তলত ভোট জলকীয়া বাৰীখন ইমান চাফা কৰি দিছোঁ মানে চাফা কৰি দিলে বেছি ভাল এইজোপা জিকা হাইব্ৰিড জিকা আছিলে লগাইছিলোঁ সিদিনা ফল সেই লগাই পেলাই এতিয়া মানে জিকা লাগিছে আৰু মই আপোনালোকক দেখাম এটা এইটো মানুহে কয় প্ৰথম জিকাটো কঠীয়ালৈ থ'ব লাগে বুলি এইটো কঠীয়ালৈ থৈছোঁ এইটো ডাঙৰ কঠীয়া সিদিনা এটা খালোঁ এইটো ছিঙি থৈছোঁ এইটো খালোঁ মজা লাগিছিলে শুকান মাছ দি পেলাই ভাজিছিলে আৰু দেখাম ইয়াত আছে তই জিকা দেখাইছে এই কেনেকৈ লাগিছে এনেকৈ ঘৰত থাকিলে কৰি থ'ব লাগে যিহেতু কাম নহ'লে 10-15 দিনটো অফ হৈ কৰি থ'লে ভাল এইজোপা তই এইজোপা জিকা এয়া লাগিছে দেখিছেনে লগত আছে এইজোপা তই এয়া লাগিছে কি মজা কৈছোঁ ন চাং এনেকৈ পাতি দিছোঁ আৰু সৰুকৈ ধুনীয়া লাগিছে কৈছোঁ ন সঁচাই ঘৰত থাকিলে এনেকৈ কৰি থ'ব লাগে চাই থাকক আপোনালোকে মই দেখাই আছোঁ আৰু মই দেখাইছোঁ আপোনালোকক এইটো ভোট জলকীয়া দেখিছে কেনেকৈ লাগিছে ভোট জলকীয়া এনে ঘৰত থাকিলে এনেকৈ লগাই থ'ব লাগে টেনশ্যন নাথাকে আপোনালোকে কিনি খাব নালাগে এইজোপা জাতিলা যিহেতু জাতিলাজোপা এতিয়া জাতিলা ছিজন গৈছে হ'লেও আগতীয়াকৈ লগাইছোঁ অহা শাওনত আগতীয়াকৈ পানী অহা ছিজনত আগতীয়াকৈ লাগিব এইটো পোক এটা দিছে ইয়াক অলপ দৰৱ দিব লাগিব জলকীয়া দেখিছে জলকীয়া দিছে এইজোপা কোমোৰা ফুলিছে আৰু অকণ জলকীয়া মোৰ আৰু আছে মই আপোনালোকে দেখাম ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যিহেতু গাঁৱলীয়া ল'ৰা ব্লগ এটি বনাই চাইছোঁ কি ক'বা আপোনালোকে দেখিছে জলকীয়া কেনেকৈ লাগিছে আপোনালোকক মই কৈছোঁ নহয়
কাম যদি 10-5 দিন বন্ধ হৈ থাকে ঘৰতে যিকোনো চব্জি এজোপা লগাই থাকক আপোনালোকে কিনি খাব নালাগে অঁ এইজোপা কোমোৰা একদম লাগিব আৰু বেঙেনা মোৰ সাজৰ হৈ থাকে টেনশ্যন নাথাকে মই সেইটো কাৰণে মই চব্জি নিকিনো চব্জি কিনো অকল মিঠাতেলটো কিনো নিমখটো কিনো আৰু হালধি দি থোৱা আছে ইয়াত যোৱা বছৰ হালধি লগাইছিলোঁ ইয়াত হালধি দেখিছে ইয়াত এবাৰ কিন্তু লোকেশ্যনটো বদলাই দিছোঁ এবাৰ ভালকৈ কৈছোঁ অলপ হালধি তাই এইকেইজোপা সৰু ভোট জলকীয়া মানে এইকেইজোপা অলপ পিছতীয়া হালধি হোৱা এইকেইজোপা পিছতীয়া হাল অলপ তাতে থৈছোঁ আৰু দেখাম মোৰ ফাৰ্মখনকো দেখাম আপোনালোকক লগত কচু দি এজোপা লগাইছোঁ এজোপা আজি এবছৰ হৈছে নেমু ৰোৱা যিহেতু নেমু বজাৰত দাম প্ৰথমত 20 টকা 3টা দিছিলে মই এবছৰ হ'লে এয়া লাগিছে নেমু এয়া আপোনাৰ দেখিছে এয়া অকণি হৈছে এয়া 3টামান লাগিছে নেমু এয়া মোৰ আজি 2 বছৰ হৈছে যিহেতু 2 বছৰ হোৱাৰ টেনশ্যন নাই এতিয়া মোৰ ধুনীয়া হৈ থাকিব এয়া লাগিছে নেমু মোৰ অহা বছৰতো আৰু লাগিব ডাঙৰ যিহেতু হৈছে মই আপোনালোকক মই সৰু ফাৰ্মখন দেখাম ভিতৰত সৰু ফাৰ্মত চামে হাঁহ আছে এইটোকেইটা মতা আজি 7টা আছিলে এইকেইটা বিকিম বুলি আনি বান্ধিছিলোঁ কিন্তু দামে দৰে নপতাৰ কাৰণে মই নিবিকিলোঁ তাই এইফালে আজি ইয়াত পোৱালি মাতক এটাই আছে ইয়া এই দিয়া হ'ল বাকী আছিলে 70-80টামান আছিলে সেইকেইটা চব চৰিবলৈ গ'ল সেই পাত ছিষ্টেম থাকে আৰু ডাঙৰ আছিলে 9টা এইকেইটা কণী দিব এইকেইটা ডাঙৰ যিহেতু এইবাৰ কণী দিব ঠিক আছে বাৰু মই ইমানটো সমাপ্ত কৰি লওঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে যিকোনো এটা কৰিলে হ'ব বাই